আইছা দাদা মই তোক লেকিন চাহ লৈ আহো দে এ না খাওৰ পেটটো ভাল নহয় কিয় মই মালপই দি চাহ বনাই থৈ দিছো খাবাই লাগব আনিছো ৰ 1 মিনিট ইপিনে মই উনদিনাওতো আহো অফিচৰ পাই উনদিনাচোন পানী এক গিলাচ দিবা কলে মৰবা হলা আজি তই মই একদম মালপই দি চাহ খোৱা হৈছা নিশ্চয় কিবা নাক কান কাটা কাম কৰি থৈছা কি হৈছে সিধা কো না মোৰ আজি পৰীক্ষা আছিল না মস্ত টান আছিল মই নকল লৈ গৈছিলো ধৰাত পছছো ভগৱান একলা তুমি কি দিন দেখাইছো প্ৰভু একলা শুনাৰ আগে মোৰ কান দুখন কালা কৰি কান এটলা হেই সৰন তোৰ নাম্বাৰটো দিছো ঐ তই জিংকে মৰা মোৰ মোক কিয়া ফাঁসা ইনকে নাম্বাৰ সাম্বাৰ দি ফোন কৰবা দি না মই কম মোৰ কোনো ভন্টি চন্তি নাই একলাখান জামেলাত ফাঁসি মই হইনা বেটা তোৰো বহুত কথা আছে মোৰ লগত সাধাতে মই পাৰিলি আপিজকো পাৰিলি সব কৈ দিম মাক মই ইটাক লেকিন কনাই বুলি হে সালা কৈ যাবি না নাযা ফোন করলি কিবা কবি না নকা কম দে ওতে মাইও ঠিকে আছে না আছে তা ভালে আছে ঐ মাইনা হাও মহাসুন হে ৰাসত নিমন্ত্ৰণ দিবাইছো ৰাসত এবাৰ মই নাযাওঁ দক এহুন যায় যদি যাব কিয় নাযাওঁ তুমি কি যাব ৰাসত আপোনাৰ লগত তাতে যাই লাভ নাই নহয় জবাৰো গেলো ও সদায় দালি ভাতে হে কি কোৱা তোমাক মই জবাৰ দুজোৰ পাৰা মাৰি খুৱাইছো আৰু পাৰি গৈছো বাপৰে জোৰ ইনকে কৰে যেন সদায় পাথাৰ মাংসই খুৱাব আপুনি একদিনে খুৱাইছি পাৰা মাৰি আপুনি ইনকে কথা কলি নহব মহা মই এবাৰ নাযাওঁ এই মিঠাই খোৱা আজি মিঠাই আনিছো আপুনি আনছি মই আনিছো দে মই সপান দেখি আছো নেকি হে মই আহি আছো এ খঙত গেল যা মাই দিব যা আজি বেটা ইমান খং এ মাই বেয়া নাপাই দে মহাক জানে মই মহাৰ লগত যে দুটা খা ই সঁচাই দে কাটলি তেজ নলাই আচলকে দে এই এটা খা এটা তই খা মাহাক একো নানা বুলিও কবি আৰু মই গালি খাব লাগব নহলি দেই সাল্লা কীৰ্তনৰো কিছুমান ভাগ থাকে আমাৰ দাদা বেলেগ ধৰণৰ কীৰ্তন দে ঠাই ঐ তই তে কি কৰি আছে যা সংকাল ভাত বনোকে তাহাক কি ৰাতি ৰাখাও ধান্দা লগাইছা নেকি মোৰ এনে টকা পইচা নহৈছে এই মানুহ আহিব 12টা মাংস আনছা এক পোৱা মই কাক কেনকে হেই কৰিম তাক কোনি এক পাল চলি জন্ম দিবা দিছি আহক দে আৰু মহা দুগুণ 12টা মাহত 13 বাৰ আহে সদায় মাছ মাংস আনি থাকিম নেকি এনে টকা পইচা নহৈছে শুন এটা কাম কৰবি মাংস ঠিকছে ক'ত দে হিৰা জ্বালা মাৰবি যাতে চলি কেতে খাবা নৰে তেতিয়া হে নাইব আৰু মহাও খাবা নৰা কৰবি একদম জ্বালা ছাতি তাতি যিমান যি আছে গোটে মাৰি দিবি যা এটা সংকাল কৰবি ভালে আইডিয়া দিছে কিন্তু আমিও খাবা নাপাম জি মোৰখিনি কাঢ়ি থবি তই নালকে যা খাবা মোৰ পইচা গেছি হেল্ল' হেল্ল' কুনি মই হা কোন মই তুমি মোক চিনি পোৱা নাই কালিচোন কলেজৰ বাহিৰত চকুটি মাৰছিলা মোক মৰা ন মই বিয়া তিৰিয়াতে কাক চকুটি মাৰিবা গেলো কলেজৰ আগত তুমি বিনিতা নহয় নেকি তোমাৰ নাম্বাৰটো মোক ননি দিছিল কোন ননি কোন বিনিতা বাছা মোৰ পইৰা হৈছে পুলিচত কাম কৰা মানুহ মই এতিয়া এই নাম্বাৰটো তোক পুলিচত দি ফেলে মই তোক হেৰি কৰিম ৰ বাছা ৰ হেল্ল' বাইদেউ মানে বৌ হেল্ল' ভগৱান কাটি দিলাকচোন এই ননি মোৰ পে 500 টকাও নিলাক আৰু মোক ৰং নাম্বাৰ দি ঠকলাক বেটে মৰিল আজি মোৰ হাতত সালা পিয়াজ বাদ দিলো গাখীৰ কলে দি ভাত খাই আছিলো ইটা সালা গাখীৰ কলো বন্ধ হ'ব গাখীৰৰ দাম বাঢ়ে দিছি নিমখ তেলে খাম আৰু এই কৃপণৰ জাত মদটো কিন্তু যিমান দামী হ'লেও খাবা পাৰা কিন্তু গাখীৰত 2 টাকা বাঢ়াতে একদম হাংগামা হৈ গৈছি তাৰ এই তই কি জানবি একলা আমি কামতা মানুহ মই খায়ে জানো কিমান কষ্ট এক টাকাৰ কাৰণে কিমান কি কৰবা লাগে তইতো বঢ়িয়াকে বাপে দাদেৰ ওপৰত খাই আছা তই কি জানবি যা মোৰ আগৰ পাই যা কঞ্জুছ চালা খুন্দা মাৰি দিম যা বেটি দেখিম যে কিমান ৰাজা ঘৰত পৰা বেটি